তো গাইজ আজি আমি যেটো স্কলাৰশ্বিপৰ বিষয়ে আলোচনা কৰিম এই স্কলাৰশ্বিপটোৰ নাম হৈছে ডক্টৰ ৰেড্ডিছ ফাউণ্ডেশ্যন সশক্ত স্কলাৰশ্বিপ 2023 বা 24 হ'ব এইবাৰ তাৰ আগতে প্লিজ সকলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি আগন্তক APSC আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট আদি এক্সামৰ নোটছ বিলাক লাগে দেন ডেসক্ৰিপশ্যনত লিংক এটা আছে সেই লিংকটো ক্লিক কৰি আপোনালোকে এই এক্সামৰ নোটছ বিলাক লৈ ল'ব পাৰে তো বলক আমি এতিয়া আৰু ভিডিওটো আৰম্ভ কৰোঁ এই যেটো স্কলাৰশ্বিপ আছে ডক্টৰ ৰেড্ডিছ ফাউণ্ডেশ্যন সশক্ত স্কলাৰশ্বিপ ওকে সো ইয়াত কি আছে বেনিফিট ওকে নোট বেনিফিটস চাব যাক সিলেক্ট কৰা হ'ব স্কলাৰশ্বিপৰ কাৰণে the selected fellows will receive a scholarship worth INR 2.4 lakhs আৰু পাৰ ইয়াৰ 8 টানে 3 বছৰ পাব টোটাল 1 বছৰত 80,000 টকা হয় যিয়ে ধৰক সিলেক্ট হয় আমি এতিয়া কি ধৰক এলিজিবিলিটি ক্ৰাইটেৰিয়া এইবিলাকো ডিসকাস কৰিম বা একাডেমিক কোৱালিফিকেশন কি লাগিব বা ধৰক ফাইনান্সিয়াল বেকগ্ৰাউণ্ড কেনেকুৱা লাগিব এইবিলাক গোটেইবিলাক ডিসকাস কৰিম তো ভিডিওটো চাই থাকিব the selected fellows will receive a scholarship worth INR 2.4 lakhs for 3 years of study which covers the college tuition fee study expenses and basic living cost the scholars are guided through the crucial stages of their education okay so ইয়াৰ কাৰণে আপোনালোকক কি লাগিব ক্লাছ 10 ৰ সাৰ্টিফিকেট ইখনটো ম্যান্ডেটৰি মাৰ্কশিটখন নহলেও কথা নাই ক্লাছ 10 ৰ ক্লাছ 12 ৰ মাৰ্কশিট ম্যান্ডেটৰি আৰু সাৰ্টিফিকেট নহলেও কথা নাই কিন্তু ইয়াত আছে ইনকাম সাৰ্টিফিকেট mandatory for household income less than INR 5 lakhs so আপোনালোকৰ ধৰক family income monthly 5 লাখতকৈ কম হ'ব লাগিব only in that scenario you are eligible for this scholarship এইটো স্কলাৰশ্বিপৰ কাৰণে এলিজিবল হ'বলৈ মাহত নহয় annual income মানে বছৰত ইনকাম 5 লাখ টকাতকৈ কম হ'ব লাগিব তেতিয়াহে আপুনি এইটো এলিজিবল হ'ব আপুনি যেটো ইনকাম সাৰ্টিফিকেট আনিব লাগিব আপোনালোকে গম পাব তো এপ্লাই কৰাৰ কাৰণে মই লিংকটো তলত দিয়ে দিম নিজে এপ্লাই কৰিব লাগিব বেছি প্ৰবলেম নাই আৰু সব স্পেশাল প্ৰিফাৰেন্স উইল বি গিভেন টু ষ্টুডেন্টস with rural backgrounds economically weak backgrounds and interest in scientific research তো যিয়ে ধৰক গাঁৱৰ পৰা বিলং কৰে বা EWS ক্যাটাগৰীৰ পৰা আহে আৰু যদি আপুনি সায়েন্সৰ ৰিসাৰ্চ কৰো বুলি ভাবে দেন আপোনাক অলপ ধৰক প্ৰিফাৰেন্স দিব বেছিকে ফাৰ্স্ট প্ৰিফাৰেন্স দিয়া বুলি আমি ক'ব পাৰো যদি আপোনালোকে গাঁৱৰ পৰা আহে বা আপোনালোকৰ ফাইনান্সিয়াল ষ্টেটাস ইমান ভাল নহয় বা যদি আপুনি সায়েন্টিফিক ৰিসাৰ্চ কৰো বুলি ভাবে দেন আপোনাক হে দিয়া হ'ব কি কয় সো স্পেশাল তাৰমানে আপোনালোকক স্পেশাল কে চাব তাৰমানে আৰু প্ৰিফাৰেন্স দিব The scholarship will be given only to students who have confirmed admissions to any of the college listed. Refer to the list of institution document for the same. So ইয়াত এখন লিষ্ট দিয়া আছে তাৰমানে যিবিলাক সেইখান কলেজত যদি আপোনালোকে পঢ়ে তেতিয়া এই স্কলাৰশ্বিপটোৰ কাৰণে আপোনালোকে এলিজিবল মই লিষ্টখন দেখাই আছো ক'ত আছে লিষ্টখন আচ্ছা মই লিষ্টখন বিচাৰিলো কিন্তু তাৰ মানে কি হৈছে এই স্কলাৰশ্বিপটো বৰ্তমান আপোনালোকে এপ্লাই কৰা পোৰ্টেলটো ওপেন হোৱা নাই তো যেতিয়া ওপেন হ'ব তেতিয়া আপোনালোকে লিষ্টখনো পাই যাব বলক এতিয়া আমি এলিজিবিলিটি ক্ৰাইটেৰিয়া চাই লওঁ কি পাৰ্সেন্টেজ লাগে বা কোনে তাৰ মানে এই স্কলাৰশ্বিপটোৰ কাৰণে এলিজিবল to be eligible an applicants must to be an Indian citizen okay এটো তো ইন্ডিয়ান হ'বই লাগিব আৰু কিন্তু এটা প্ৰবলেম আছে ইয়াৰ এইটো only for girl student তাৰ মানে এইটো only ছোৱালী বিলাকে পাব লৰা বিলাকে যদি ভিডিওটো চাই আছিল আপোনালোকে এইটো ভিডিও এইখিনিতে বন্ধ কৰি দিব পাৰে বা কোনোবা যদি ছোৱালী বন্ধু আছে তেওঁ তাতে শেয়াৰ কৰি দিব পাৰে have passed class 12 from a recognized institution university তো অসমৰ পৰা যদি ধৰক সেবাৰ আন্ডাৰত যিকোনৰ পৰা যদি আপুনি পাস কৰিছে তেতিয়ালে আপুনিও এইটো স্কলাৰশ্বিপৰ কাৰণে এলিজিবল have a good record of academic excellence তো আপোনালোকে ধৰক যেটো একাডেমিক আপোনালোকৰ ৰিজাল্ট
সেইটো ভাল হ'ব লাগিব ধৰক বেলেগতকৈ অলপ ভাল হ'লে বেটাৰ টানে প্ৰিফাৰেঞ্চ পোৱা যায় have opted for a BTech MBBS or BSc in natural pure science degree আচ্ছা তো কোনোবা যদি ধৰক আৰ্টছ লৈ পেলাই এই ভিডিঅ'টো চাই আছিল তেওঁ এই ভিডিঅ'টো এইখিনিত স্কিপ কৰি দিব পাৰে বা লগৰ কোনোবা ছায়েন্স লোৱা তাত শ্বেয়াৰ কৰি দিব পাৰে কাৰণ এইটোৰ কাৰণে BTech ডিগ্ৰী কৰি থাকিব লাগিব MBBS BSc এনেকুৱা ধৰণৰ BSc কৰিলে আপোনালোকে পাব আৰু ক্লাছ 12 পাছ কৰি এইটো পাই যাব এইটো ইয়াত পঠাব পাৰিব আদাৰৱাইজ নোৱাৰে তো আছিল যদি কোনোবা ইয়াতে ভিডিঅ'টো ষ্টপ কৰি দিব পাৰে বা চাই ল'বও পাৰে আপোনালোকৰ কাৰণে অলপ তাৰমানে ভাল হ'ব লগৰ বন্ধু বান্ধৱীক আপোনালোকে শ্বেয়াৰ কৰি দিব পাৰিব অ'কে তো এপ্লিকেশ্যন প্ৰচেছটো আছে এপ্লাই নাও ৰেজিষ্টাৰ কৰিব লাগিব এনেকৈ ধৰক তো আৰু চাওক এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট তো যোৱা বছৰ কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিল 1 মে'ৰ পৰা ষ্টাৰ্ট হৈছিল কিন্তু এতিয়াতো জুন আহি পালে এতিয়া হোৱাই নাই কিন্তু আমি যি খবৰ পাইছোঁ ধৰক এইটো তাৰমানে 2 এদিনতে এই পৰ্টেলটো অ'পেন হৈ যাব মই পৰ্টেলটোৰ লিংক বাৰু সেই কি কয় আপোনাক ডেছক্ৰিপশ্যন বক্সত দি দিম আৰু নোটছখিনি যদি লাগে APSC আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট তাৰেও লিংকটো এই হেৰিত দি দিম ডেছক্ৰিপশ্যনত দি দিম সকলোৱেতো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব টাৰ্মছ এণ্ড কণ্ডিশ্যনছ কণ্টেক্ট ডিটেইল দি আছে ইম্পৰ্টেণ্ট লিংক বাৰু ঠিক আছে আৰু আমাৰ এটা ইম্পৰ্টেণ্ট বস্তু আছে মই দেখাই আছোঁ এৱাৰ্ডটোতো গমেই পাইছে INR 80,000 টকাকৈ দিব 3 বছৰ 1 বছৰত 80,000 চ' হ'লে 8 3 গুণ 24 ডক্টৰ ৰেড্ডিছ ফাউণ্ডেশ্যন সশক্ত স্কলাৰশ্বিপ ইজ এন অপৰচুনিটি অফাৰ্ড বাই ডক্টৰ ৰেড্ডিছ ফাউণ্ডেশ্যন আচ্ছা এইটো এটা NGOৰ দ্বাৰা দিয়া তাৰমানে স্কলাৰশ্বিপ আৰু এটা কথা আপোনালোকে যদি এইটোত ধৰক এপ্লাই কৰিছে 3 বছৰৰ কাৰণে 8 3 গুণ আপোনালোকে 2,40,000 টকা পাব কিন্তু আপোনালোকে যদি ধৰক ফাৰ্ষ্ট ইয়াৰটো পাই যদি আপোনালোকৰ বেক থাকি গ'ল তেতিয়া কিন্তু আপুনি থাৰ্ড ছেমত আৰু এই স্কলাৰশ্বিপটো নাপাব আৰু যিহেতু এইবাৰ ধৰক আৰু এটা ভাল কথা আছে এইবাৰ যিহেতু 4 বছৰ কৰিছে চ' বহুতে কৈ আছে যে এইটো 3,20,000 টকা পৰ্যন্ত পাব কাৰণ ধৰক 8 4 গুণ 32 এক বছৰত যদি আপোনালোকে 80,000 টকাকৈ পায় চ' 4 বছৰত 32,000 টকা 3,20,000 টকা পাব চ' এইটো কৈ আছে তাৰমানে তো আৰু যি কি নহওক সকলোৱে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ডেছক্ৰিপশ্যনত মই লিংকটো দিয়ে দিম এই স্কলাৰশ্বিপটো এপ্লাই কৰা আৰু যদি আপোনালোকক আগন্তুক APSC আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট আছাম পুলিচ এনেকুৱা এক্সামছৰ নোটছ লাগে দেন ডেছক্ৰিপশ্যনৰ লিংক এটা আছে সেই লিংকটো ক্লিক কৰি আপোনালোকে নোটছবিলাকো লৈ ল'ব পাৰে এই দেখিছেনে এই জাষ্ট এটাই মেছেজ দিলে মই দি আছোঁ আপোনালোকক তেতিয়া বাৰু ঠিক আছে ধন্যবাদ চেনেলটো সকলোৱে প্লিজ ছাবস্ক্ৰাইব কৰি দিব